অসমীয়া বিষয়ত স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাৰ কেনেদৰে প্ৰস্তুত চলাব সেই সম্পৰ্কে কিছু আলোকপাত। যিসকলে অসমীয়া বিষয়ক সন্মানৰ বিষয় হিচাপে লৈ স্নাতকোত্তৰ পঢ়াৰ ইচ্ছা আছে তেওঁলোকৰ বাবে আমি গুৰুত্ব দিব লগা দুটামান কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। প্ৰৱেশ পৰীক্ষাৰ যোগেদি বিশ্ববিদ্যালয়সমূহত সম্পূৰ্ণ মেধাভিত্তিক আসন লাভ কৰিব পাৰি। স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাৰ বাবে স্নাতকৰ 55% থকাজনেও প্ৰৱেশ পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিব পাৰিব। প্ৰৱেশ পৰীক্ষাটোত মাইক্ৰ প্ৰশ্ন থাকিব, মানে 4টা এটা কুৱেশ্যন আৰু এটা 4টা হেৰি থাকিব, যিটো মানে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। তাৰ পৰা প্ৰতিটো ভুল উত্তৰৰ বাবে নেগেটিভ নম্বৰ থাকে 0.25। তোমালোকে সকলোৱে বিগত বৰ্ষসমূহৰ যি UGC নেট পেপাৰ থাকিব বা প্ৰৱেশ পৰীক্ষাৰ অসমীয়া বিষয়ৰ যি প্ৰশ্নবিলাক সেইবিলাক সমাধান কৰিব লাগিব, মানে প্ৰশ্নবিলাক তাৰ পৰা উত্তৰ কৰিব লাগে আৰু যিমান পাৰে প্ৰেক্টিছ কৰিলে তাৰ এটা হেৰি হ'ব। আৰু এইবিলাক অনলাইনত তথ্যবিলাক পাই থাকিব। UGC আছামিছৰ যিখন চিলেবাছ আছে সেই চিলেবাছখন ভালদৰে চাব লাগে। তাৰ মই কিতাপ কেইখনমান ৰেফাৰেঞ্চ কৰিছোঁ, যিকেইখন কিতাপ সকলোৱে দিয়ে আৰু সঁচাকৈ বহুতখিনি অসমীয়া বিষয়ক লৈ অসমীয়া সাহিত্যটোৰ কথা বা অসমীয়া বিষয়টোক বুজিবলৈ হ'লে এই কিতাপকেইখন পঢ়াটো খুবেই অত্যন্ত গুৰুত্বপূৰ্ণ। অসমীয়া সাহিত্য সমীক্ষাত্মক ইতিবৃত্ত, ইয়াতে অসমীয়া ভাষাৰ গোটেই ভাষাৰ বা সাহিত্যৰ প্ৰতিটো বিধাৰে সূক্ষ্মাতিভাৱে আলোচনা কৰিছে, যিখন নেকি আমি বিজ্ঞানসন্মত কিতাপ বুলি ক'ব পাৰোঁ। অসমীয়া সাহিত্যৰ ৰূপৰেখা মহেশ্বৰ নেওগৰ, লীলা গগৈ লোকসাহিত্য, এইখনো হ'ল এখন লোকসাহিত্য বিষয়ক সম্পূৰ্ণ গুৰুত্বপূৰ্ণ এখন কিতাপ, যিখনত নেকি লোকসাহিত্য সম্পূৰ্ণ কথাবিলাক আলোচনা কৰা আছে। আৰু সংস্কৃতি বিষয়ক লীলা গগৈৰ কিতাপ আছে, অসমীয়া সংস্কৃতি, আৰু নিৰ্মলপ্ৰভা বৰদলৈ আছে। এনেকুৱা সংস্কৃতিৰ বিষয়ে যিখিনি কিতাপ আছে সেইখিনি পঢ়িব লাগে। আৰু ভাষা সম্পৰ্কীয় কিতাপ কেইখন আছে ৰমেশ পাঠকৰ, উপেন্দ্ৰনাথ গোস্বামী, আমাৰ আৰু আছে কি বুলি কয় বাণীকান্ত কাকতি, এইসকলৰ বিষয়ে কিতাপবিলাক পঢ়িব লাগে। গোলোক গোস্বামী, এইখিনি কিতাপবিলাক পঢ়িব লাগিব। তাৰ পাছতে আৰু আমাৰ যিখন স্নাতকৰ যিখন মানে চিলেবাছ আছে অসমীয়া বিষয়ক, সেই চিলেবাছখনৰ প্ৰতিটো দিশ সম্পূৰ্ণভাৱে পুংখানুপুংখভাৱে আমি চাব লাগিব। বঁটা প্ৰাপ্তসকলৰ যিখিনি নাম এতিয়া 2020 চনৰ বা তাৰ আগৰ বিগত বৰ্ষসমূহৰ যিবিলাক বঁটা পাব আছিলে, সাহিত্য একাডেমী বঁটা বা অসমীয়া সাহিত্য সভাৰ বঁটাবিলাক, নহ'লে এই যিবিলাক বঁটাপত্ৰ আছে সেইখিনি চাব লাগিব। সাহিত্য একাডেমী বঁটাবিলাকৰ বিষয়ে চাব লাগিব। সাহিত্য একাডেমীৰ অনুবাদ সম্পৰ্কীয় বঁটা, যুৱ বঁটা, এনেকুৱা ধৰণৰ আছে, সেইবিলাক চাব লাগিব। প্ৰায় তাৰ 75% আমি সহায় লাভ কৰিব পাৰিম। আৰু UGC নেটৰ যিখন আছামিজ কুৱেশ্যন পেপাৰ, সেইতেই স্নাতকৰ প্ৰৱেশ পৰীক্ষাৰ যিখন DPZ বা জিৰেটে হওক বা আন বিশ্ববিদ্যালয়সমূহৰ যিখন কুৱেশ্যন পেপাৰ থাকে, সেই কুৱেশ্যন পেপাৰখনৰ আৰ্হিটোৱে UGC নেট পেপাৰৰ আৰ্হিতেই হেৰি কৰা হয়। আৰু আমাৰ বাৰত আছিলে, আমি যেতিয়া 2020 চনত পৰীক্ষা দিছিলোঁ তেতিয়া সেই তেনেকুৱা ধৰণে আমি দিছিলোঁ। আৰু তাৰ এতিয়া যিখন 2021 চনৰ হৈ গৈছে, সেই আমি কিছু ইয়াৰ কেনেকুৱা ধৰণৰনো প্ৰশ্ন হ'ব পাৰে বা তেনেকুৱা এটা নমুনা কিছু আপোনালোকক আগবঢ়ালোঁ। আপোনালোকে চালে ভাল পাব। সকলোকে পৰীক্ষাটো ভালদৰে দিয়ক আৰু আপোনালোকৰ সপোনবিলাক যাতে পূৰণ হওক তাকে কামনা কৰিছোঁ। আৰু উচ্চ শিক্ষাৰ কাৰণে যাতে আসনখন সংৰক্ষণ কৰিব পাৰা, সেই বুলিয়েই মই মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু তোমালোকক যাতে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ আশাটো পূৰণ কৰে, সেয়াই মই কামনা কৰিছোঁ। ধন্যবাদ।